গর্ভজা অষ্ট শান্তি নয় কেবল একটা কথা একটা চিন্তায় এই কংসর হৃদয় তোলপাল ইমান শাস্ত্র দৈব কি প্রাণবৈরী গুরু ধন ধন দৈবকীর গর্ভজাত সতী সন্তানক হত্যা করিল। এটা রাজ্যভার কাহিলই সাধারণ প্রজার দ্বারে বন্দী করে থইছো। অন্ধকার কারাগারতে তিল তিল কই শাস্তি ভোগিবলৈ মথুরার প্রজার উপরতে বিশাল অত্যাচার আরম্ভ দেবান সস্তন্তে অথলে যাব ওর দৈববাণী কথাই জানতে পাপিষ্ট দেবতার স্মরণে কেতিয়াও পরাজয় স্বীকার নকৰে। তহঁতে যিমানেই চেষ্টা নকৰক কিয় সকলো প্ৰচেষ্টা এই কংসই ধৰিৰ লগত হৰুৱাই দিব। এই কংসই পৰাক্ৰমৰ সন্মুখতে মাৰিবই লাগিব। মহারাজ অঘাসুর বকাসুর বোজনা চক্রবর্তী অসুর বোরার খবর কি সিহঁতে কিবা নতুন সংবাদ দিব পাৰিছেনে? আচৰিত কথা মহারাজ। ব্ৰজধামৰ নন্দৰ ঘৰত ৰাম কৃষ্ণ নামে দুটি বালকৰ জন্ম হৈছে। উপজা দিনৰে পৰা সিহঁতে বিভিন্ন অসাধ্য কাম সাধন কৰিছে আৰু শুনিবলৈ পাইছো মহাৰাজ আমি পঠোৱা সকলো অসুৰকে সিহঁতে মায়াৰ বলেৰে সংহাৰ কৰিছে। তাৰ পুত্ৰ ইমান ধুৰন্ধৰ আমাৰ সকলক সংহাৰ কৰাৰ বাবে তেওঁকো ক্ষমা কৰা নহ'ব। এতিয়া শুনা কলকে কওক মহাৰাজ। মোৰ প্ৰাণবৈৰী য'তেই কি নাথাকক কিয় তাক কতো জীয়াই থাকিবলৈ দিয়া নহ'ব। চলে বলে কিম্বা নৌফলে
সিহঁতক সংহাৰ কৰিবই লাগিব যিদিনা মোৰ এই প্ৰজাসম কঠোৰ হাতেৰে ডিঙিত চেপি হত্যা কৰিম সিদিনা তার পেছনে বহুদেব দৈপকীকে অর্পণ করিবে এই দিনা এই কংসৰ জীৱনলৈ সৌভাগ্য নামি আহিব এতিয়া যোৱা পলম নকৰিবা ভাল মহাৰাজ মই এতিয়া আহিলোহে আৰু শুনা কাৰ প্ৰতি দয়া নৰখিব কাকো ক্ষমা নকৰিব সকলোকে এনে শাস্তি দিবা এনে ভাবে দমন কৰিবা আৰু এই কংসৰ ভয়তে সকলো কঁপি উঠে বাল্যবৃদ্ধ কাকো নেৰিবা সমগ্ৰ ৰাজ্যতে বিষ্ণু পূজা বন্ধ কৰি দিয়া বিষ্ণু কিম্বা অন্য দেৱতাৰ পতন আৰু কৰুণ আত্মনালৰ যোগেদিয়ে এই কংসৰ জীৱনলৈ সৌভাগ্য নামি আহিব মহারাজ আপুনি চিন্তা নকৰিব স্বৰ্গ মধ্য পাতাল য'তেই নাথাকক শত্ৰু বিচাৰি আনি সংহাৰ কৰিম এই কালকেতুৰ চতুৰ বুদ্ধি আৰু পৰাক্ৰমৰ ফলত ক'ত পলাই সাৰিব নোৱাৰে এইবাৰ মই এক প্ৰবল অভিযান আৰম্ভ কৰিম আৰু য'তেই নাথাকক শত্ৰু বিচাৰি আনি মই সংহাৰ কৰি মহাৰাজৰ চিন্তা দূৰ কৰিম এতিয়া মই আহিলোহে মহাৰাজ সকলোখিনি সেই ফুৰিব বাকী আছে মথুৰাৰ সিংহাসন আৰু এই কংস জানো মৰিব পাৰা কংস মৰিব কিন্তু দৈত্যবাণী
নাই 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 এই কেতিয়াও হ'ব নোৱাৰে এইবাৰে কৃষ্ণ দেৱতাই কৰা সংক্ৰান্ত তাতে কংসৰ পৰাক্ৰম সহ্য কৰিব নোৱাৰি মোৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বৌদ্ধ দেৱতা তহঁতে কংসক এতিয়াও চিনি নাপালি তহঁতে কংসক এতিয়াও বুজি নাপালি ভক্ত ভক্ত কিমান যে পাৰিলে বলে জানিবি বাৰ তহঁতকে শাস্তি দিম এভাবেই দমন কৰিম যাতে কংসৰ প্ৰস্তুতা কৰিবলৈ গ'লেও সাহস নকৰে